টাইমত বাল ওদান হাৰি আছো ৰবা বাছ গুচি ৰ ইয়াতচোন মই পিছত ফোন মাৰিম দে তোমাক দে হাগাৰ টাইমতে ফোন মাৰে ভাল জীয়াকে গেমৰ মাজতে ফোন আহে হেল্ল' বাপি হেল্ল' অফিচৰ ফোন কাম নাই হয় নেকি অফিচে ফোন মাৰে তহঁতক এই শুনচোন কি কৰিছ না আছে ডিভিশ্যনতে মই কেমেৰা মিলি আছো এতিয়া নিকো নিকো পাচ্ছি নেকি পশ্চি জেগাত এই মেলা চিটটো পশ্চি যাত কোনা কোনা পাচ্ছি না সেইটো উঠছো মই নাম হেডছত পশ্চি নিকো মই আছো ৰ এই গুৰু যা ক'ত যা ক'ত ৰায় দে জলদি কি এই অফিচ গিলা কিমান ফোন মাৰে তোকো ফোন মাৰি থাকে ন গিৰিতে ক'ত দিবলৈ বহিছো নাম্বাৰ ক'ত থাকো আই সেইটোৱে যাওঁ ৰ ইমান যাবা তুমি চালা আকলা লাগব লাগে আপাতটো নাহে না কথা নিকো গেম খেলা আছে না তই ভাই একেবাৰে চিকট দিম বুলি এতিয়া দিয়াই নাই দে চিকট দি সিও গাল নহয় সিটো বাদ দি সি বহুত দেৰি কৰিছে আমাৰ দুৱাৰে মিলো দে এই দেৰি কৰিব নালাগে চিকটত দেৰি নহয় তই অলপ খা মোক অলপ দি দে জলদি কৰ হ'ব দে ইমান খাই থাকা তই তাই মানে ইমান চিকটৰ পাগল নহবি এতিয়াৰ পৰা সৰু আছা তই শান্তিৰে বাপৰে বাপ তেতিয়াৰ পৰা কালিৰ পৰা কাৰণে বিয়া খাই পেলাই মই কেনে গন্ধ হৈছে তুমি গুগিলে খাই ফোন মাৰি আই থাকাৰ টাইমত বাল ওদান হাৰি আছো ৰবা বাছ গুচি ৰ ইয়াতচোন মই পিছত ফোন মাৰিম দে তোমাক দে হাগাৰ টাইমতে ফোন মাৰে অলপ ভাল হৈছে অলপ বহু ৰ কেনে গোন্ধাইছি কোনোবা হাগিছে নেকি আমাৰ বাৰীত বহি আছে জানটো মাৰি আছে চাওঁ বাপৰে বাপ আৰু বিয়া খাব নোৱাৰা ভাই বাপৰে শান্তি পাইছো ইমান কোনি আই সেই মহিলাৰো বৰকু হৈছে তই কি করছ ভুল হতো মানে তোর হাকসা হাক কত পারি তুই মানতে হাগা না দাদা এটা বেলেগে আঁকছি পারেরা তোক মই বিশ্বাস করিম চাও মোৰ কথা হার করতে আৰু হাগবা তাপলে বল কৰিম
ক'ত গৈছিলি তই বনবাসত দিলো ভাই সঁচা কৈছোঁ তই ক'ত গৈছিলি কোদালি হাত লাগে কোনি কোনি পেৰা পাতি ভাল নাকান্দি আসল কাহিনীটো ক আসল কাহিনীটো ক আদা গাড়ীটো গলা গাড়ী মই তো তুজে কৈছিলো মই হাক বাঢ়িছিলো নাই নাই ওই পাচ্ছি জি তেতিয়া ইয়ে তই কুটি দিছ না সঁচা কথা হাজত তাতে দিবি যা সঁচা কথা কুটি ধৰব চাহ বেচেৰাটো বেয়াও লাগে হাগলে দিছে ঠিক নাই বেচেৰাটো তাকেতো ভাই মোৰ যে চকুৰ পানী উঠিছে সঁচাকে যা আলু দি দিলো যা যা বেচেৰা ইমান দুখীয়া মানুহ লেট্ৰিন চেট্ৰিন নাই হয় দে চৰকাৰে কিবা এটা দিব লাগে সিহঁতক সুবিধাটো চবকে দিছে সিহঁতকো দিব লাগে না লাগে লাগে বেচেৰাটো লেট্ৰিন নাই আজি কোদাল দিছে আইছা তই কুটি দিছে না ভালদৰে হাতকে কি দি দিছে বালাই দি আপে দুখ নকৰবি দেই ততৰো লেট্ৰিন চেট্ৰিন নাই এটা কাম কৰবি তই লেট্ৰিনটো নাই আমাৰ বাৰীখন ধৰিলে হাগবা যাবি এতিয়া হাগবালে তোৰ কোদাল দিব পাব এতিয়া দুখ চুখ নকৰবি চৰকাৰে দিব দে চৰকাৰে দিব এতিয়া চৰকাৰে বহুত মানুহ দিছে বহুত চিগৰ খাবি দিয়া নেকি নাই চিগৰ খাব লাগছিল চিগাৰ খাবি চিগৰ নাইছে মোৰ তাত কিনি দিম জজ চুনুৰ দোকানৰ পৰা কিনি দিম হাই গাইজ তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ আগতে এটা কথা ক'বলৈ ওলাইছোঁ মানে আজি ভিডিঅ'টো চৰকাৰৰ বিৰুদ্ধে নাছিলে মানে কিছুমান ক্ষেত্ৰত কৈছোঁ আৰু চৰকাৰকো বুজাইছোঁ মানে অনুৰোধ কৰিছোঁ যে এনেকৈ কিছুমান মুহূৰ্তৰে মানে লেট্ৰিন নাথাকে তো সকলোকে মানে এনেকৈ লেট্ৰিন দিব লাগে হয় নে নহয় তো দিব লাগে তো সেইটো মাধ্যমে বুজাইছোঁ আৰু মানে ভিডিঅ'টোতো অলপ কমেডিতে কৰিলোঁ তো সকলোৱে ছাপোৰ্ট কৰক মৰম কৰক আৰু চবৰে নামকেইটা চিনাকি কৰিলোঁ ইয়াৰ নাম অংকুৰ ইয়াৰ নাম ৰিংকু ইয়াৰ নাম আবুলি একচুৱেলি জিতু বুলিও কয় আৰু মোৰ নাম অভিজিত আৰু মোকতো চবেই চিনিয়ে পায় ইয়াতে মই ৰিল চিল দি থাকোঁ তো বাকী আপোনালোকৰ কেনেকুৱা হ'ব সেইটো নাজানো আমাৰ পূৰা ফাৰ্ষ্ট ক্লাছ ন বাকী আৰু আছে বাকী আমাৰ এই ভিডিঅ'টোত মানে এই প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাওক আমি যাতে আৰু ভাল ভিডিঅ' পাৰোঁ আৰু কমেণ্টত জনাই দিব ইয়াত কেনেকুৱা ভিডিঅ' লাগে আমি চেষ্টা কৰিম আৰু আমাৰ ঘৰ ক'ত আপোনালোকক এড্ৰেছটো দিওঁ নলবাৰী আৰু পিনে আমাৰ আদাবাৰী কওঁ আমাৰ জেগাখিনিৰ নাম আৰু গাঁওখনৰ নাম ভুলভ্ৰান্তি হ'ব পাৰে তো গাইজ ছাপোৰ্ট কৰক মৰম কৰক লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আৰু আমাৰ ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে একদম মাফ কৰিব তো এতিয়া বাই বাই জয় অসম।